এই মুহূৰ্তত টাইম নিউজৰ দৰ্শকসকলক দিব লৈছো দ্ৰুত বাতৰি। হাজাৰ হাজাৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন। টেট উত্তীৰ্ণ নহলেও কৰিব পাৰিব আবেদন। অসম কেবিনেটৰ সিদ্ধান্তক আদৰণি বড়ো সমাজৰ। চৰকাৰৰ পদক্ষেপক আদৰণি UPPLৰ নেতা প্ৰমোদ বড়োৰ। হাইকমাণ্ডে দিলে মুখ্যমন্ত্ৰীৰ পদ ল'বলৈ সাজু ৰিপুণ বৰা। মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীক লৈ ৰিপুণ বৰাৰ এক বিস্ফোৰক মন্তব্য। বক্সাৰ হোৱাৰ মন। অভিনয় এৰি এতিয়া বক্সিং শিকিছে ছানী লিয়নীয়ে। সপোন পূৰণৰ বাবে কৰিব চেষ্টা। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ গুৰুত্বপূৰ্ণ বৈঠক। হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দল সংগঠনেৰে মন্ত্ৰীগোটৰ আলোচনা। দৰঙৰ ঐতিহাসিক কীৰ্তিচিহ্ন ধ্বংসৰ অভিযোগ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে। কাণসাৰ নাই প্ৰশাসনৰ। শুক্ৰবাৰে অগপত যোগ দিব লোকশিল্পী কল্পনা পাটোৱাৰীয়ে। আমবাৰীৰ অগপ কাৰ্যালয়ত যোগ দিব শিল্পীগৰাকীয়ে। হথৰছৰ যুৱতীগৰাকীৰ পৰিয়ালকহে দোষী সজালে হত্যা বলৎকাৰত অভিযুক্তই। প্ৰয়াত যুৱতীগৰাকীক নিজৰ বান্ধৱী বুলি উল্লেখ কৰিছে বলৎকাৰত অভিযুক্ত সঞ্জীৱ ঠাকুৰে। ৰঙিয়াৰ চেপ্তিনকুল পঞ্চায়তৰ জৰাজীৰ্ণ পথ। গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে ৰাইজে। আকাশ মাৰ্গতে বিমান যাত্ৰীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান। বিমান চালকে ক'লে ই ডাঙৰ হৈ পাইলট হ'ব।